ঘড়ীত এতিয়া সময় হৈছে ৮:৩৫ ৰাতি হৈছে দেই ৰাতি ৮:৩৫ এতিয়া মই ওলাইছোঁ যাবলৈ ক'লৈ জানেনে আমাৰ এই ডিগবৈ এৰিয়াৰ ভিতৰতে এভাগী নামঘৰত ৰংপুৰ নামঘৰ বুলি কয় তাত তিনিদিনীয়া কাৰ্যসূচীৰে অবিৰত ভাগৱত পাঠ চলি আছে ৰংপুৰ নামঘৰত ফেব্ৰুৱাৰী ১, ২, ৩ তিনিদিনীয়া কাৰ্যসূচীৰে গতিকে ১, ২ তাৰিখটো গুচি গ'ল আজি হৈছে ৩ তাৰিখ গতিকে এইপিনে গৈছিলোঁ লগৰ এজনৰ পুতেকৰ অন্নপ্ৰসন্ন খাবলৈ তাৰপৰা আহি গাটো ধুই তালৈ যাবলৈ ওলাইছোঁ আমি 4জন যাম বুলি কৈছিলোঁ তাৰ ভিতৰতো 2জন গুচি গ'ল মোৰ 2জন গুচি গ'ল এতিয়া বিজিত মই থাকিলোঁ বিজিতক এতিয়া মই আহিলোঁ ঘৰলৈ এয়া দেখিছে সাজ পোছাক পৰিধান কৰিলোঁ পৰিধান কৰি আৰু ওলাইছোঁ আপোনালোককো এটি কথা কওঁ যে ক'ৰবাত যদি ভাগৱত পাঠ হৈ থাকে ক'ৰবাত দিহানাম হৈ থাকে ক'ৰবাত ভাওনা হৈ থাকে আপোনালোকে যাওক আৰু লগতে ডাঙৰসকলে যদি ভিডিঅ'টো চাই আছে তেনেহ'লে আপোনালোকৰ ল'ৰা ছোৱালীকো পঠিয়াওক এই ভাগৱতৰ ব্যাখ্যা যিবিলাক হয় অলপ শিকিব লাগে শুনিব লাগে তেতিয়াহে আমি কিবা এটা শিকিব পাৰিম কেলৈ আজিকালি ল'ৰা ছোৱালীকতো এইবিলাকৰ বদলিতো বেলেগ কিবাই দেখি পাওঁ অকল বেলেগ ৰাস্তাই দেখি পাওঁ কি আজিকালি জানে নকলেও হয় আপোনালোকে গম পাইছে এইবিলাক গতিকে ভাল ৰাস্তা এটা দেখুৱাটো সকলোৰে কৰ্তব্য বুলি ভাবোঁ মোৰ সৰু সৰু কণমানি 2জনী আছে তেখেতলোককো কওঁ আৰু আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক ক'ব বুলি আশা ৰাখিছোঁ একেবাৰে নামঘৰত লগ পাম তেনেহ'লে দেই নিজৰ বাইকখন এই ঘৰতে থৈ দিছোঁ এইখন হৈছে বিজিতখন লৈ আহিছিলে বিজিতখন লৈ ওলাইছোঁ এই ৰাতিখন আৰু সকলোৱে আশীৰ্বাদ কৰিব ভালে ঘৰলৈ গৈ পাবগৈ লাগে আৰু ভালে ঘৰলৈ ৰাতি 1, 2, 3 যেতি মানে হওক আহি পাব লাগে ঘৰত গতিকে একেবাৰে নামঘৰতে সন্মুখতে সকলোকে লগ পাম তাৰে আশা কৰি বিজিতহঁতকো আহি পালোহি এতিয়া বিজিতলৈ ৰখি আছোঁ ইয়াত আমি এতিয়া ভাগৱত ভৱনলৈ যাবলৈ ওলাই আহিছোঁ যেতিয়া মই ঘৰৰ পৰা তো সকলোৱে ভগৱানৰ নামত ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব সকলোৰে মংগল হোৱাকৈ তাকে অনুৰোধ জনাম সকলোৱে যাতে ভালে কুশলে থাকক পৃথিৱীৰ সকলো প্ৰাণী ভালে কুশলে থাকক গতিকে আকৌ এবাৰ অনুৰোধ জনাইছোঁ সকলোৱে যেন ভিডিঅ'টো এটা লাইক আৰু শ্বেয়াৰ কৰি দিয়ে কুকুৰে দম লাগিলে বাৰু একো নাই সিহঁতে অবুজন জন্তু অবুজন প্ৰাণী একো বুজি নাপায় কিন্তু আমি মনুষ্যটো চব বুজি পাওঁ তথাপি বুজি কাজিয়া লাগোঁ কিয় কাৰণে সেইটো কাজিয়া লাগিব নালাগে গতিকে সকলোলৈ এটাই অনুৰোধ কোনো যেন বেমাৰ কাজিয়া নকৰে সকলোৱে ভালে ভালে থাকে সেইটোৱে আশা কৰিম আৰু দেই তেনেহ'লে একেবাৰে নামঘৰত লগ পাই আছোঁ বিজিত ওলাই আহিলে যামেই আৰু A few moments later. চেণ্ডেল থৈ লৈছোঁ ইয়াত চাকি জ্বলাই থৈছে এইপিনে
যাও থাকো থাকো বুলি ধান্দাও হিমতে পাছে দূৰ কতো যান্দে ইন্দৰ সমীপ পাইলা আখণ্ডৰ বেখ দেখিয়াকো বেখ দূৰতে নিৰেখি চাইলা মাতে জতা ভাৰ দেখি চমৎকাৰ যেন অগণীৰ বৰ্ণ অতি কৰ দুই কুণ্ডল সহিতে প্ৰকাশ দুই কৰণ শিকিব মধুলে শৰীৰ সমূলে ৰক্ত বস্ত্ৰ পৰিধান অলংকাৰ জয় যতে আশয় অষ্টিম বিদ্যামান হেন বিপৰীত ৰূপ গৰিহিত দেখিয়া পিঠুত নয় নমাৰিলা হৰ মহাৰণ ধৰ হৰিয়া মন হৃদয় ধৰ্মৰ বেশ ইটো দোষ দেহ নুহি কন্ত সুৰপতি কিমতে ইহা কহ বহাৰি বহৰ ৰাতি বৰ যুগুতি দেহি বুলি পেটু তনয় হুনয় মহাবীয় কম্পমন ইন্দ্ৰক চাৰিয়া মনত গুণিয়া নিবতিলা তেতিখন পাছে পুনৰূপে অতি মহাযকী বলিলা ৰাজা পুতক শুনা যুৱৰাজ মিলিল কাজ এৰিলা কি কইন্দক সুৰপতি মহামন্দমতী দেৱৰ মই দুৰ্জন আখণ্ডৰ বেখ ধৰিয়ায় দেখ জয় পদয় চন পেটেকে তাক প্ৰাণ ৰাখিবা কওঁ নুহিকে তোৰ যুগুতি যাহাক পাখণ্ড বুলি নিব দিলি হেৰি গোট সুৰপতি মোৰ তুল ধৰ ধৰি আন পুৰণ দেৱৰাজ ভয়া একোনো গুণিয়া আচৰে দুজগ আচৰু হৰ যজ্ঞৰ অতিক বচন শুনি কুধ মন ভৈলন্ত পিঠু নন্দন হাতে ধনু হৰ ধৰি বিজবৰ কৰিলা পুন গমন তেন পক্ষীৰাজ ৰাৱণ ৰাজা সীতাক হৰি আনন্তে মহাবীৰ বৰ গন্ধ মাদনৰ জটায়ু দেখিলা জোটে ইটোৰ তনয় কুধে নয় ইন্দ্ৰকে দিয়া যায় মাৰুহুৰ পতি বুলি মহামতী সমীপ পাই লন্ত ধাই পাছে শশীপতি তেখন্ত পায়েক পিঠু পুত যুৱৰাজ মোক মাৰিবাক পতি ভৈল সাজ কৰিলো কিন অকাজ এই মনে গুণি দেৱ মহামানী পাইলন্ত ভয় বিস্ফোৰ পুৰা এৰিলা
চিলা উবে চাৰিলা ধৰি ভৈলন্ত অন্তৰ নিৰন্তৰে পিতু ৰাজাৰ নন্দন বিতিৰ ঘোঁৰা ধৰিলা পৰম আনন্দে ধৰা মন্দিতে জগত আখি মিলিলা পাছে ঋষি বৰ্গ দেখি তান কৰ্ম সাধু বুলি প্ৰশংসিলা নিৰ্বৰ্তিত নয় সমৰে দুৰ্জয় আচাৰ্য কৰ্ম কৰিলা ঋষি গণে পাছে সমাজৰ মাজে ৰাম নীলা কুমাৰৰ নাম আদি ধৰি বিচিত্ৰাচৰ নাম খ্যাতি হোক হেৰাম পুনৰূপী দেৱ ৰাজমহামানী কৰিলা মায়া দুৰ্বাহ অভেদ সুদিশ ভৈৰন্ত জনময় দিনতে ঘোৰ আন্ধাৰ মাটি বিপৰীত জগৰ ভূমিত কাহাকো কেনা কলে ভৈৰ বিপৰ্যয় মংগলময় আউৰে আউ কবোলে হেৰি সময়ত প্ৰৱেশী জগত দেৱৰাজ পুৰন্দৰ জন্মবেশ ধৰি বিদেশ আচৰি হৰিলা ঘোৰা সুবৰ্ণ শিকলি গলত লগায়া জোপ গাছে বান্ধি আছে হাতে বেঠে কৰি চেদিব নপাৰি সেই মতে নীলা পাছে হেৰাম পুনৰূপী অতি ঋষি মহামানী দেখিলা ৰাজপুতক শুনা যুৱৰাজ সমাজৰ হন্তে গজান্ত ইন্দ্ৰৰ ঘোত ৰাম শুনি পুনৰ ৰাজাৰ নয় দৈদক ভেদিয়া গল অধৰ্ম বিবৰ্ণ বেশক দেখিয়া কতো দূৰে চাহি ৰৈল হাতত মিলক কপাল ডম্বৰ বুকন্দি জুলি দাদক হেন ৰূপ দেখি নিবতি থাকিলা ৰাজপুত মহাজ পিতিজকে প্ৰৱেশিলা আছে হামৰাজে মহাতুষ্ট মনে কুমাৰক প্ৰশংসিলা চতুৰ্থ স্কন্ধৰৰ কথা পাতকৰ যম অমনি ৰূপম নাহিকে অত
নাহিকে তাহার নির্ণয় ইটুকে ক্ষয়ত সকল এখনাই হবে মহাদুখময় নয়ন নায়ক মোৰ ঈশ্বৰ ডাকি বোলা ৰাম অচাৰায়ণ কাম সভাগত নিৰন্তৰ হৰি ৰাম 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 ইন্দ্ৰবধৰ পৰা পিতৃ ব্ৰহ্মাৰ দ্বাৰা নুবচুক মোৰ সৰ্বৈধ নাহি দুখ